ছাৰ আচ্ছা ইনপুটটো আমাৰ আছিলে ষ্টেট ইণ্টেলিজেঞ্চ ব্যুৰোৰ পৰা আহিছিলে তো মাননীয় আৰক্ষী অধীক্ষক মহোদয়ে আমাক এডিশ্যনেল SP হেডকোৱাৰ্টাৰ আৰু DSP হেডকোৱাৰ্টাৰৰ লগত ইনপুটটো শ্বেয়াৰ কৰে। ইনপুট শ্বেয়াৰ কৰাৰ লগে লগে আমি OC বিশ্বনাথ DSP হেডকোৱাৰ্টাৰ আৰু মোৰ নেতৃত্বত বিভিন্ন জেগাত আমি নাকা চেকিং চলাওঁ। নাকা চেকিঙৰ লগতে চিভিল ড্ৰেছতো আমি মানুহ বিভিন্ন জেগাত ৰাখোঁ। তো যিটো খবৰ আছিলে সেই খবৰৰ ভিত্তিত আমি এটা নাম্বাৰ পাইছিলোঁ আৰু সেই নাম্বাৰটো আমি কনষ্টেণ্টলি ট্ৰেক কৰি আছিলোঁ। প্ৰতি মুহূৰ্তৰ খবৰ ক'ৰ পৰা ক'লৈ আহি আছে, কেনেকৈ মুভমেণ্ট কৰি আছে, কিন্তু তেখেতে কিহত মুভমেণ্ট কৰি আছে সেইটো আমাৰ ওচৰত ইনফৰমেশ্যন নাছিলে। তো আল্টিমেটলি আমি ৰাজ্যিক বাছ আস্থানৰ ওচৰে পাঁজৰে বহুত সময় তেখেতৰ মোবাইলটো অন দেখা পাওঁ। তো আমি মোৰ নেতৃত্বত এটা টীম আমি ৰাজ্যিক বাছ আস্থানত থকা বিভিন্ন হোটেলত তালাচী চলাওঁ আৰু DSP হেডকোৱাৰ্টাৰৰ নেতৃত্বত এটা টীমে চিভিল ড্ৰেছত তেখেতসকলে মানে বাইদেউ হোটেলৰ ওচৰে পাঁজৰে নাকা চেকিং আৰু মানে সন্দেহজনক ব্যক্তিৰ ওপৰত নজৰ ৰাখে। তো তেনেকৈ আমি ছাকচেছফুল হওঁ। DSP হেডকোৱাৰ্টাৰে তাতে এজন মানুহক কৰায়ত্ব কৰে, যাৰ পৰা বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰা হয়, মানে জব্দ কৰা হয়। আৰু আমি ইয়াতে বাছ আস্থানত চেকিং চলাওঁতে আমি এজন মানুহৰ পৰা আপোনালোকক অলৰেডি ডিছপ্লে কৰা আছে চব কেছকেইটা উদ্ধাৰ কৰোঁ। পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক আৰু অধিক তথ্য জনাম। 16 বক্স আছে। আটক হোৱা ব্যক্তি দুজনৰ নাম মই আপোনালোকক এজন ইনামুল হক আৰু এজন ফকিৰ আলী। ওজন আমি কৰিম এতিয়া, পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাম। আনুমানিক এতিয়া ওজনটোতো আনুমানিক ক'ব পৰা বস্তু নহয়, মই কৈ আছোঁ। কেছ পইচা কিমান আছে গণি লৈ আপোনালোকক পৰৱৰ্তী পৰ্যায়ত জনাই আছোঁ। Assam Focus।